তাজা তাজা নিমপাতৰ ৰসেৰে চাবোন কেনেকৈ বনালোঁ ভিডিঅ'টোৰ যোগেদি চাওঁ আহকচোন। পোনপ্ৰথমে লৈ ল'লোঁ, এয়া দেখিছে কেইখিলামান নিমপাত, তাৰপিছত আদা এটুকুৰা, তাৰপিছত হালধি এটুকুৰা, গোটেইখিনি পিচি 3 চামুচ জোখৰ ৰস উলিয়াই ল'লোঁ। 4ডোখৰ চাবোনৰ জোখত চব বেছ লৈ ল'লোঁ, টুকুৰা টুকুৰকৈ কাটি ল'লোঁ। তাৰপিছত গোন্ধৰ বাবে যিহে নেকি অলপ ডিঅ'ড্ৰেণ্ট মাৰি দিলোঁ ৰসখিনিত আৰু তাৰপিছত এয়া দেখিছে গেছৰ ওপৰত চচ এটি বহাই দিলোঁ, তাৰ ওপৰত পানী এমগ দি দিলোঁ, পানীখিনি গৰম হ'বলৈ দিলোঁ, তাৰ ওপৰত পুৰণা সৰু চচ এটি বহুৱাই দিলোঁ, তাৰপিছত চব বেছখিনি দি দিলোঁ আৰু চব বেছখিনি এয়া দেখিছে পানীখিনি উতলাৰ লগে লগে গলিও গ'ল। তাৰপিছত যিখিনি নিমৰ ৰস সেইখিনি ঢালি দিলোঁ, তাত লাহে লাহে লৰাই থাকিলোঁ, মিশ্ৰণ হ'বলৈ দিলোঁ আৰু প্ৰায় সামগ্ৰীখিনি হ'লগৈ আৰু তাৰপিছত চিলিকনখন লৈ ল'লোঁ। চিলিকনখনত এটা এটা পাৰ্টত এনেকৈ চাবোন এডোখৰ জোগত গোটেইখিনি অলপ অলপকৈ ঢালি দিলোঁ। ফেনখিনি আঁতৰাই ল'লে ভাল হয় আৰু দেখিবও ভাল হয়। তাৰপিছত ফ্ৰিজত থৈ দিলোঁ আধা ঘণ্টামান কাৰণে। ফ্ৰিজত নথ'লেও নৰ্মেলি থ'লেও ঠাণ্ডা হৈ যায় ধুনীয়াকৈ। ফাইনেলি চাবোন টাইট হৈ গ'ল। এতিয়া গা ধোৱাৰহে কথা আৰু দেই, গা ধুবলৈ যাওঁ। আজিলৈ বাই বাই।